ধাৰাবাহিক বিতৰ্কত সাঙুৰ খাই পৰিছে শংকৰ সংঘ। বিতৰ্কক লৈ মুখ খুলিছে শংকৰ সংঘৰ প্ৰধান সম্পাদকে। প্ৰধান সম্পাদক বাবুল বৰাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিতৰ্কৰ বাবে দায়ী কৰিছে আওপকীয়াকৈ সংবাদ মাধ্যমক অতিৰঞ্জিত বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবলৈ তেওঁ নীতি শিক্ষাও দিয়ে। বাতৰিত ভুল নাযাবলৈ সকলোকে আহ্বান জনায় শংকৰ সংঘৰ প্ৰধান সম্পাদকগৰাকীয়ে। অৰ্থাৎ শংকৰ সংঘই বিগত সময়সমূহত যি বিতৰ্কৰ সৃষ্টি কৰিবলগীয়া কাৰ্যৰ কৰি আহিছিল, বিশ্বনাথৰ এজন যুৱকে গাহৰি ফাৰ্ম খুলি মুৰ্গী ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ বাবে নিজৰ পথ নিজে মোকলাই লৈছিল আৰু শেহতীয়াকৈ হাজোত এগৰাকী অধ্যাপকে গৱেষণাৰ বাবে তেওঁ উপস্থিত হৈছিল হয়গ্ৰীৱ মাধৱ মন্দিৰত, সেয়াও অপৰাধ আছিল। এইসমূহ বাতৰি সম্প্ৰচাৰ কৰাই যেন সংবাদ মাধ্যমৰ দোষ আছিল, এই কথাই আওপকীয়াকৈ কৈছে শংকৰ সংঘৰ প্ৰধান সম্পাদকগৰাকীয়ে। আৰু শংকৰ সংঘ বিতৰ্কত সাঙুৰ খাই পৰাৰ বাবে হেনো সংবাদ মাধ্যমহে দায়ী। অৰ্থাৎ শংকৰ সংঘই যিসমূহ কাৰ্য সংঘটিত কৰিছে আৰু শেহতীয়াকৈ সংঘটিত হোৱা দুটাকৈ কাৰ্য, যি দুটা কাৰ্যই সমগ্ৰ ৰাজ্যখনতে শংকৰ সংঘক বিতৰ্কৰ আওতালৈ টানি নিছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শংকৰ সংঘৰ বিৰুদ্ধে, সেই দুটা কাৰ্য পুনৰ উনুকিয়াব বিচাৰিছোঁ। বিশ্বনাথত এজন যুৱকে গাহৰি ফাৰ্ম খুলি স্বাৱলম্বিতাৰ পথ উলিয়াবলৈ চেষ্টা কৰিছিল, তেওঁকো এঘৰীয়া কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিলে শংকৰ সংঘই। ইপিনে হাজোত এগৰাকী অধ্যাপকে গৱেষণাৰ কামৰ বাবে তেওঁৰ যি বৃত্তিগত কাম, তেওঁৰ যি বৃত্তি, সেই বৃত্তিৰ বাবে তেওঁ হয়গ্ৰীৱ মাধৱ মন্দিৰত উপস্থিত হ'ল, সেয়াও যেন তেওঁৰ বাবে অপৰাধ হ'ল। শংকৰ সংঘই তেওঁ লগতে তেওঁৰ পৰিয়ালকো এঘৰীয়া কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিলে। এইসমূহ ঘটনাৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে এতিয়া সংবাদ মাধ্যমহে দায়ী হ'ল, এই মন্তব্য কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। ইপিনে তেওঁ বিবৃতিও প্ৰদান কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ যে বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰিছে, সেই সম্পৰ্কে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ এক প্ৰকাৰ সংবাদ মাধ্যমক দোষাৰোপ কৰিছে এই বিতৰ্কৰ বাবে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদকে প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে, প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ শেহতীয়াকৈ বাৰে বাৰে বিতৰ্কৰ আওতাত সোমাই পৰিছে আৰু ইয়াৰ বাবে সংবাদ মাধ্যমক দায়ী কৰিছে। সংবাদ মাধ্যমে অতিৰঞ্জিত বাতৰি সম্প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে সম্পাদকগৰাকীয়ে। শেহতীয়াকৈ ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দুটাকৈ ঘটনা পুনৰ ক'ব বিচাৰিছোঁ। এটা বিশ্বনাথ জিলাৰ জিঞ্জিয়াৰ আৰু আনটো কামৰূপ জিলাৰ হাজোৰ। বিশ্বনাথত এজন যুৱকে গাহৰিৰ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ পথ উলিয়াবলৈ চেষ্টা কৰিছিল আৰু সেয়াই তেওঁৰ দোষ হ'ল আৰু সেইবাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘই তেওঁক লগতে তেওঁৰ পৰিয়ালক এঘৰীয়া কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। আৰু তাৰ পাছতেই সেই ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে হাজোত এগৰাকী অধ্যাপকে গৱেষণাৰ কামৰ বাবে হয়গ্ৰীৱ মাধৱ মন্দিৰত গৈ উপস্থিত হৈছিল, ফুলৰ ব্যৱসায় কৰা মালিকসকলৰ সৈতে কথা বতৰা পাতিছিল। হয়গ্ৰীৱ মাধৱ মন্দিৰত যোৱাটোৱেই যেন কাল হ'ল অধ্যাপকগৰাকীৰ আৰু সেয়ে তেওঁৰ বিৰুদ্ধে লগতে তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিৰ্দেশ জাৰি কৰিলে যে তেওঁলোকৰ পৰিয়ালটোক এঘৰীয়া কৰিব লাগে। এই দুটা ঘটনাৰ বাবে শেহতীয়াকৈ ৰাজ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘ বিতৰ্কৰ আওতাত সোমাই পৰিছে। কিন্তু সমগ্ৰ কাণ্ডৰ বাবে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘ বিতৰ্কত সোমাই পৰা কাণ্ডৰ বাবে সংবাদ মাধ্যমক দায়ী কৰিছে সম্পাদক বাবুল বৰাই। শংকৰদেৱ সংঘৰ আজি কিছুদিন ধৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ কিছু বিষয়ক লৈ বৈদ্যুতিন মাধ্যম আৰু কিছু বাতৰি কাকতত বিভিন্ন ধৰণৰ বাতৰি, কেইবাটাও একেধৰণৰ বাতৰি পৰিৱেশিত হৈ আছে, আমাৰ পৰিলক্ষিত হৈছে আৰু একেলগে ইটো পিছত সিটো বাতৰি পৰিৱেশন হৈছে। আৰু এই বাতৰিকেইটা পৰিৱেশন হোৱাৰ সময়বিলাক আৰু সিদ্ধান্তবিলাক যদি আপোনালোকে চায় তেনেহ'লে জানিব যে বাতৰিকেইটা বা ঘটনাকেইটা একেদিনে হোৱা ঘটনা নহয়। আজি এবছৰৰ পৰা ঘটা কিছু ঘটনা, যোৱা যিদিনাখন আপোনালোকে হাজোত ঘটনা গৈছে এবছৰ আগৰ, ইয়াৰ আগত এটা ঘটনা ঘটিছে সেইটো বহুত দিনৰ আগৰ। এতিয়া বিভিন্ন সময়ত ঘটা ঘটনা আজি যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্মলগ্নৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি আৰু আদৰ্শ, যি সংবিধান, যি নিৰ্দেশাৱলী, এই নীতি নিৰ্দেশাৱলী সংবিধান শ্ৰীমন্ত শংকৰদেৱ সংঘই মানি চলে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতে ধৰ্মত শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ গুৰুজনাৰ যিটো মতাদৰ্শ, যিটো আদৰ্শ, সেই আদৰ্শ সেই দৰ্শন সদায় ধৰ্মত মানি চলে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো সম্পূৰ্ণ সাংবিধানিক আৰু আভ্যন্তৰীণ বিষয় এটা, যে এই বিষয়টো লৈ আচলতে বিভিন্ন ক্ষেত্ৰখনত যেনেকৈ আলোচনা হৈছে, এই আলোচনাটো হোৱাৰ কোনো প্ৰয়োজন নাছিল মই ভাবোঁ।
আজি অসমৰ জাতীয় অনুষ্ঠানবিলাকলৈ যদি আপোনালোকে মন কৰে যে বিভিন্ন জাতীয় অনুষ্ঠানত বিভিন্ন ধৰণৰ অপসাৰিত হোৱা, বৰ্খাস্ত হোৱা, নিলম্বন কৰা, বহিষ্কাৰ কৰা ঘটনা কি ঘটা নাই নেকি? সকলো অনুষ্ঠানৰ জাতীয় অনুষ্ঠানে হৈছে নাই? যেতিয়া জাতীয় অনুষ্ঠান বুলি ক'লে অসমত থকা প্ৰত্যেকটো জাতীয় অনুষ্ঠানলৈ যদি চায়, তাতোতো বহিষ্কাৰ কৰা হৈছে, তাতো অপসাৰিত কৰা হৈছে, তাতো বৰ্খাস্ত কৰা হৈছে, তাতো সদস্য পদৰ পৰা বাতিল কৰা হৈছে। গতিকে এই ঘটনাটো অসমৰ জাতীয় অনুষ্ঠানতো নপজা ঘটনা নহয়। এইটোতো আচৰিত ঘটনা হ'বলগীয়া একো নাই। শ্ৰীমন্ত শংকৰদেৱৰ নীতি আৰু আদৰ্শত পৰিচালিত হোৱা এটা অনুষ্ঠান। আৰু শ্ৰীমন্ত শংকৰদেৱৰ সংবিধান, লিখিত সংবিধান আছে। আৰু এইটো আমি গোপনভাৱে সংবিধান থকা নাই, এইটো ৰাজহুৱাভাৱে শ্ৰীমন্ত শংকৰদেৱৰ পাব্লিকলি শ্ৰীমন্ত শংকৰদেৱৰ এইবিলাক আমি প্ৰকাশ কৰিছোঁ। আৰু আমাৰ যিসকল সংগী হৈছে, আজি আপোনালোকে চাব যে যিসকলক আজি দোষাৰোপ কৰা হৈছে যে তেখেতসকলে দীৰ্ঘদিন ধৰি শ্ৰীমন্ত শংকৰদেৱৰ বিষয়বাবত আছে, দায়িত্বত আছে, অথচ দায়িত্বত থাকি যদি তেখেতসকলে দায়িত্ব পালন কৰিব নোৱাৰে, আমি যিসকলে যদি আমি গৰাকীয়ে ভুল কৰোঁ, তেনেহ'লে আমাৰ যিসকল শিষ্য বহিছে তেওঁলোকে ভুল কৰিব। গতিকে আমি দায়িত্বত থকা সেইসকল দায়িত্বশীল ব্যক্তি, মই আগতেও কৈছোঁ, মিডিয়াত অন্য মিডিয়াতো কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰবিচ্ছিন্নভাৱে 15 বছৰ সদস্য থকাৰ পিছতহে শ্ৰীমন্ত শংকৰদেৱ বিষয়বাব পাবলৈ যোগ্য হয়। কিয় যোগ্য হয়? ইয়াৰ মূল কাৰণটো হৈছে যে এইটো ধৰ্মীয় অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় গণ্ডিৰ ভিতৰত কিছুমান কাম কাজ চলিব আৰু নীতি আদৰ্শ থাকিব। আপোনালোকে চাওক, কোনটো অনুষ্ঠানত যি অনুষ্ঠানত অনুশাসন নাই, যিখন সমাজত অনুশাসন নাই, সেই সমাজৰ আয়ুস কচুপাতৰ পানীৰ দৰে। যে যিখন সমাজত অনুশাসন, যিখন ঘৰত অনুশাসন নেমানে, সেইখন ঘৰত আপোনালোকে উশৃংখলতা ব্যৱস্থালৈ ৰূপান্তৰিত হ'ব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই অনুশাসন মানি চলিব লাগিব। আৰু যিসকল সংগী আজি তেনেধৰণৰ কাম কাজ কৰিছে, যিবিলাক কাম কাজ কৰিছে বুলি কৈছে, যদি প্ৰকৃতাৰ্থত তেওঁলোকে কৈছে যে তেনে কামৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও তেখেতসকলক ক্ষমা নকৰে, এইটো স্পষ্ট কথা। সেইকাৰণে লিখিছোঁ, মই বিবৃতিত সেইকাৰণে লিখিছোঁ, অহাকালিৰ পেপাৰত মই বিবৃতি ইতিমধ্যে পেপাৰলৈ পঠাইছোঁ। এইটো লিখিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু, মই কৈছোঁৱেই যে 7,000তকৈ অধিক প্ৰাথমিক আছে। আৰু এখন প্ৰাথমিক মই সিদিনাখন কৈছোঁ যে 25 ঘৰ গৃহস্থীৰ পৰা 400 ঘৰ গৃহস্থী। নলবাৰী এখন সন্ধ্যা নামৰ এখন প্ৰাথমিক আছে, তাৰ গৃহস্থীৰ সংখ্যা 400 ঘৰ। গতিকে 25 ঘৰ গৃহস্থীৰ পৰা 300-400 ঘৰ গৃহস্থী থকা সেই লোকসকলৰ এনেকুৱা প্ৰাথমিকৰ সংখ্যা হৈছে 7,000। গতিকে এনেকুৱা প্ৰাথমিকত বিভিন্ন শিতানত যিখিনি সিদ্ধান্ত তেখেতসকলে ল'ব। আৰু মই যিকেইটা দুই এটা পাই আছোঁ, দুই এটা ক'ৰবাত অকণ ভুল হ'ব পাৰে, কিন্তু বেছিভাগৰ ক্ষেত্ৰতে সেই প্ৰাথমিকসমূহে সাংবিধানিকভাৱে তেওঁলোকে সিদ্ধান্ত লয়। আৰু সিদ্ধান্তবিলাক যদি আপোনালোকে চায়, তেনেহ'লে পঢ়ি চাবচোন, তাত কি লিখা আছে। 5 বছৰৰ কাৰণে কাৰোবাক কোৱা আছে, কাৰোবাক সংস্পৰ্শৰ পৰা বিৰত কৰা হৈছে। তেওঁলোকক কোনেও বহিষ্কাৰ কৰিব নোৱাৰে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই বহিষ্কাৰ কৰিব নোৱাৰে। তেওঁলোকৰ নৱীকৰণ বাতিল হোৱা নাই, কিন্তু হ'ব যেতিয়া অনুশাসন নেমানিব, শ্ৰীমন্ত শংকৰদেৱ সংঘই দিয়া নিৰ্দেশনা নেমানিব আৰু সাংবিধানিক কথা নেমানিব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই কোনো প্ৰলোভন দি পেলাই আমাৰ প্ৰাথমিকৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আহিবৰ কাৰণে স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা স্বেচ্ছাসেৱী অনুষ্ঠান। গতিকে স্বেচ্ছাসেৱী অনুষ্ঠানলৈ মানুহ স্বেচ্ছাই আহে আৰু স্বেচ্ছাই মানুহ ইয়াৰ পৰা ওলাই যাব পাৰে। আমিতো কোনো মানসিকভাৱে আতিশায্য চলোৱা নাই কাকো, যে কোনোবাই যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি বেয়া পায়, বেলেগৰ নীতি ভাল পায়, তেনেহ'লে তালৈ যাওক। মহাত্মা গান্ধীয়ে এটা গুৰুত্বপূৰ্ণ কথা কৈছিল যে নিজৰ ধৰ্ম, আনৰ ধৰ্ম ভাল হ'লেও নিজৰ ধৰ্ম এৰি আনৰ ধৰ্ম ল'ব নালাগে। মহাত্মা গান্ধীয়ে কৈ থৈ গৈছিলে যে মোৰ ধৰ্ম, আনৰ ধৰ্ম ভাল, গতিকে মোৰতো এৰি তেওঁলোকলৈ নাযাওঁ। ভালখিনি ল'ম, কিন্তু ধৰ্মটো এৰি থৈ মই সেইটো ধৰ্মলৈ নাযাওঁ। কাৰণ বহুত বেলেগ ধৰ্মত, হিন্দু ধৰ্ম বাদ দি বেলেগ ধৰ্মত ভাল আদৰ্শ থাকিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে মোৰ নিজৰ ধৰ্ম এৰি থৈ পেলাই সেই আদৰ্শলৈ মই গুচি যাম। গতিকে হিন্দু ধৰ্মৰ মাজতো বিভিন্ন ধৰণৰ খেল প্ৰথা, বিভিন্ন ধৰণৰ নিয়ম নীতি থাকিব পাৰে, এইটো নাথাকে মই অস্বাভাৱিক বুলি হোৱা নাই। আজি থান কমিটি বা এখন মন্দিৰ সমিতি, যিটো পৰিচালনা সমিতি, তেওঁলোকৰ নীতি আদৰ্শ, তেখেতসকলৰ যি কথা আমাৰ লগত নিমিলাটো একেবাৰে স্বাভাৱিক। সেইকাৰণে আমি কোনো দিনেখনে কাৰো লগত আমাৰ এনেকুৱা সংঘাত নাই। এতিয়া সকলো সংঘাত আমাৰ নিজৰ মাজতে হৈছে। আমাৰ লোকেই কেতিয়াবা এইখিনি কৈছে, কিন্তু এইটো কথা আমি বিচাৰ বিবেচনা কৰাক আমাৰ নিশ্চয় সময় লাগিব। আমি 22 তাৰিখে আমি সভা দিছোঁ, আমাৰ সভাত এইখিনি আমি আলোচনা কৰিম। 22 তাৰিখে আমাৰ সভা হ'ব আৰু কেন্দ্ৰীয় নেতৃবৃন্দ, আমাৰ গুৱাহাটীত ৰূপনগৰত আমাৰ সভা হ'ব আৰু কেন্দ্ৰীয় নেতৃবৃন্দ আমি বহিম। এই সম্পৰ্কে আমি যি নীতি নিৰ্দেশনা আমাৰ দিবলগীয়া যদি থাকে, আমাৰ প্ৰাথমিকবিলাকলৈ, আঞ্চলিকবিলাকলৈ নিশ্চয় আমি সময়ত প্ৰেৰণ কৰিম। ক'ব লক্ষী মন্দিৰ বুলি ক'ব, কালী মন্দিৰ বুলি ক'ব, শনি মন্দিৰ বুলি ক'ব, আমি এইবিলাক গম নাপাওঁ। গতিকে ক'ত কেনেকুৱা হৈছে ঘটনা বেলেগ কথা, কিন্তু এতিয়া বিভিন্ন ধৰণৰ ৰহন খনি পেলাই অতিৰঞ্জিতভাৱে পৰিৱেশন কৰা হয়। এতিয়া বিষ্ণু মন্দিৰ বুলি তেওঁ যে নিজৰ হেৰি কৰিবৰ কাৰণে তেওঁ বিষ্ণু মন্দিৰ বুলি কৈছে, তেখেতেতো ভালকৈ জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভাওনা, যি নাম, এই নাম আমি নামঘৰৰ ব্যতিৰেকে যদি আমি পূজাস্থলী তাত পৰিৱেশন কৰোঁ, তাত দুখ নহ'ব জানো? আমিতো সকলোকে তথাপি কোৱা নাই, বিভিন্ন স্থানততো হৈ আছে যে নাম প্ৰসংগ হৈ আছে, কিন্তু আমিতো তেওঁলোকক আমি মাত মতা নাই। আৰু আচৰিত ধৰণে আজি অসমৰ দল সংগঠন যিবিলাকৰ ভিতৰত এনেকুৱা ঘটনা ঘটি আছে, যদি আপুনি ৰাজনৈতিক দলৰ ভিতৰতো চায় যে তেখেতসকলৰ ঘটনা ঘটিছে, তাৰ কাৰণে কোনোবাই টক শ্ব' পাতিছে নেকি? তেওঁলোকে গৈ বাহিৰত গৈ পেলাই যে আমুক ৰাজনৈতিক দলৰ পৰা আমুক ব্যক্তিজনক কিয় নিলম্বিত কৰা হ'ল, তাৰ কাৰণে টক শ্ব' হৈছে নেকি?
আলোচনা হৈছে নেকি? তাৰমানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আক্ৰমণৰ লক্ষ্য হৈছে কিয়? এইটো ডাঙৰ প্ৰশ্ন। গতিকে মই এটা বিবৃতি আজি আপোনালোকৰ জৰিয়তে মই এটা বিবৃতি পাঠ কৰি দিব বিচাৰিছোঁ আৰু বিবৃতি দিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘই যে এই বিবৃতিটোৰ জৰিয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল প্ৰতিগৰাকী সংগীক মই আহ্বান জনাব বিচাৰিছোঁ, এনেকুৱা বাতৰি পৰিচিতমূলক বাতৰিত যাতে আমাৰ কোনো সংগীসকলে বিভ্ৰান্তিকৰ নহয় আৰু সানুনয় তেখেতসকলক মই আবেদন জনাইছোঁ। আৰু এইটো ঘটনা বোলে হ'ব নালাগিছিল, তেনেকুৱা ঘটনা হৈছে, সেই ঘটনা মূললৈ আহিব লাগে, আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দলৈ আহিব লাগে। আৰু পক্ষী আছে, আমাৰ চাৰিখলপীয়া এটা ব্যৱস্থা আছে, প্ৰাথমিক আছে, আঞ্চলিক আছে, জিলা আছে আৰু মূল আছে। আমি মূল বুলি কওঁ শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীয় অনুষ্ঠান। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ যদি নাহে, এইটো বিচৰাৰ আওতলৈ যদি আহে, অনুসন্ধানৰ আওতালৈ আহে, তেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ভাল, তেতিয়া বিতৰ্ক কৰিবলৈ ভাল। এতিয়া সকলো মানুহে মিডিয়ালৈ আহিব আৰু আহি পেলাই তেওঁলোকৰ কথাখিনি ক'ব, সেই কথাখিনি প্ৰকাশ হৈ যাব। আজি কেইদিনমানৰ আগতে গাহৰি সম্পৰ্কে যিটো বিতৰ্ক হৈছে, এইটো আপোনালোকে দেখিছে। এই বিতৰ্কটো যিজন ল'ৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি সংগী বুলি দাবী কৰি আছে, মই ইতিমধ্যে প্ৰতিবেদন প্ৰকাশ পাইছোঁ শ্ৰীমন্ত শংকৰদেৱৰ যোৱা 9 তাৰিখে 9 জুনত হোৱা কাৰ্যনিৰ্বাহকত যে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মীয়া সংগী নহয়। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘক দোষাৰোপ কৰি চাৰিওফালে বাতৰি পৰিৱেশন কৰা হৈ গ'ল আৰু তেওঁ কৈ দিলে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, কিন্তু তেওঁতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহয়। তেওঁতো নহয় তেওঁ দেউতাক বলিন্দ্ৰনাথ, তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মীয়া সংগী নহয়। কি ধৰণে তেওঁ জড়িত হৈছিলে মানে তেওঁ ককাক আছিলে, ককাকৰ লগত থকাৰ কাৰণে, আৰু যিখন সভাত ককাকৰ স্বাক্ষৰ পৰ্যন্ত মই এতিয়া চাইছোঁ, ককাকেও স্বাক্ষৰ দিছে। যিটো সিদ্ধান্ত তেওঁৰ বিৰুদ্ধে হৈছিলে তাত ককাকেও স্বাক্ষৰ দিছে। গতিকে আমি তেওঁ এতিয়া যিহেতু আমি অনুসৰণ গ'লোঁ, তেওঁৰ ওপৰত আমাৰ কোনো ব্যৱস্থা নলওঁ, তেওঁৰ ওপৰত আমাৰ ব্যৱস্থা ল'বলগীয়া নাই। এইটোতো আমি জানিব লাগিবতো যে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়ে নহয়, নিয়মীয়া সংগীয়ে নহয়, আৰু তেওঁৰ ওপৰত কিয় ব্যৱস্থা ল'ব? আৰু তেওঁ দেউতাকলৈ বা তেওঁ ককাকলৈ চিঠিখন গৈছিল, তেওঁ সাঙুৰি লৈ পেলাই সেই দেউতাকলৈ দিয়া চিঠিখন ইন্দ্ৰজিতৰ নামততো কোনো চিঠি নাছিল। গতিকে এই ঘটনাবিলাক আপোনালোকে চাব যে ইয়াৰ কাষেবাৰে যদি অলপ ভালকৈ আপোনালোকে পৰ্যবেক্ষণ কৰে, তেনেহ'লে দেখিব যে ইয়াৰ আঁৰত কিবা নিশ্চনীয় হয়, কিবা নহয় অভিসন্ধি লুকাই আছে। গতিকে এইটো শ্ৰীমন্ত শংকৰদেৱ সংঘক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই শক্তিশালী অনুষ্ঠানটোক কিবা কাৰণত অস্থিৰ আৰু দুৰ্বল কৰিবৰ কাৰণে অহৰহ সেইটো চেষ্টা চলিছে নেকি? মই নকওঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল লোক আছে, তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহু ভিতৰৰ লোকো বাহিৰৰ লোকো থাকিব পাৰে। যিসকলে নিৰ্যাতিত হোৱা বুলি কৈছে তেওঁলোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভিতৰৰ লোকে তেখেতসকলে কৈছে, কিন্তু তেখেতসকলে নাজানে নেকি? আজি যিজন বিষয়ববীয়া আজি যদি 15 বছৰ 20 বছৰ তেওঁ দায়িত্বত আছে, সভাপতিৰ দায়িত্ব আছে, তেখেতে নাজানে যে শ্ৰীমন্ত শংকৰৰ নীতি আৰু আদৰ্শ কি? তেখেতে নাজানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুশাসন